हेलो एवरीवन সকলোৰে ভাল মোৰ চেনেল দিছা বিনিলে আপোনালোকক পুনৰবাৰ স্বাগতম জনালো আজি ভাবিছিলো ৰাতিপুৱা এটি ব্লগ আৰম্ভ কৰিম কিন্তু নহলগে আৰু গৈ এতিয়া আপোনাৰ 10 বাজিবৰে হ'ল আৰু যিকি নহওক এতিয়া আপোনালোকৰ লগত ষ্টাৰ্ট কৰিছো আৰু এতিয়ালৈকে ব্ৰেকফাষ্ট কৰাই নাই ব্ৰেকফাষ্ট কৰিমহে আৰু তাৰ আগতে আপোনালোকৰ লগত অকমান কথা পাতো আৰু ব্লগটো আৰম্ভ কৰি দিওঁ তেতিয়াহলে আপোনালোকে ভিডিঅ'টি হেকলৈকে চাবলৈ নাপাহৰিব আৰু আজি মই কি কৰো কি নকৰো সকলোবোৰ আপোনালোকক দেখুৱাই যাম যিখিনি পাৰো আজি মছলা খাম আৰু ইফালে আৰু আজি আমাৰ প্ৰিন্সেছে মছলা ওটছ খাব আৰু মছলা ওটছটো আপোনালোকৰ লগতো শেয়াৰ কৰিম আৰু কোৱা হাই দিয়া হাই দিয়া হাই আৰু এই আজি মছলা ওটছ খাব কি খাবা কোৱা কি খাবা মছলা ওটছ আৰু আপোনালোকৰ আগতো শেয়াৰ কৰি দিম কেনেদৰে আমাৰ প্ৰিন্সেছে মছলা ওটছ খায় কি খাই ভাল পোৱা মছলা ওটছ তেন্তে যাও কিচেনলৈ যাওঁ আহক আজি বতৰটো ইমান ধুনীয়া কৰি আছে বতাহও দি আছে বৰষুণে আহিব চাগে এতিয়া পুৰা ঠাণ্ডা কি যে ধুনীয়া হৈ আছে বলক তেন্তে আমি ওটছটো বনাওঁ ইয়া কেৰাহী ৰেডি কৰিলোঁ আৰু ইয়াত দিলোঁ অকণমান তেল আৰু তেলখন গৰম হোৱাত ইয়াত দিলোঁ অকণমান পিঁয়াজ আৰু মই অকণমান চব্জি কাটি থৈছিলোঁ গাজৰ মটৰ এনেদৰে এইখিনি দি দিলোঁ আৰু অকণমান হালধি গুড়ি দি এতিয়া দিলোঁ ওটছখিনি দি অকণমান এনেদৰে লৰাই থাকিলোঁ তাৰপিছত দিলোঁ অকণমান নিমখ সোৱাদ অনুযায়ী আৰু দিলোঁ অকণমান চেনি আৰু দিলোঁ অকণমান আদা নহৰুৰ পেষ্ট এইখিনি অকণমান এনেদৰে ভাজি থাকিলোঁ আৰু এতিয়া তাত দিলোঁ পানী আৰু এইখিনি এতিয়া উতলিব ধৰিছে যেতিয়া হৈছে প্ৰায় 2 মিনিটতে আমাৰ ওটছ ৰেডি হৈ গ'ল আৰু এতিয়া আমাৰ ওটছ ৰেডি হৈ গ'ল আৰু এইখিনি তেন্তে তাইক খাবলৈ দিওঁ মই ওটছৰ ওপৰত এনেদৰে বইল কণী এটাও কাটি দিলোঁ আৰু তেন্তে অকণমান পিছত আপোনালোকক আকৌ লগ পাই আছোঁ অকণমান কিবাকিবি কাম আছে এইখিনি একেলগে কৰি লওঁ তাৰপিছত আহি আছোঁ আপোনালোকৰ মাজলৈ আৰু ভিডিঅ'টি আপোনালোকে শেষলৈকে চাই থাকিব হাই ফ্ৰেণ্ডছ ব্ৰেকফাষ্ট কৰি কেতিয়াবাই হ'ল আৰু এতিয়া অকণমান আজৰি হৈ আকৌ আহিলোঁ আপোনালোকৰ ইহঁতক দেখিছেনে কি উৎপাত চলাই আছে বাপৰে এয়া পুৰা যুদ্ধ হাই দিয়া আৰু এতিয়া দিনৰ 1 বাজিবৰেই হ'ল তেতিয়াহ'লে দুপৰীয়াৰ ভাত বনাবও হ'ল আৰু কিবাকিবি বনাওঁ তাকে অকণমান আপোনালোককো দেখাই যাওঁ বোলো আজি কিচেনত মা আছে আৰু মাৰ হাতৰ জুতিয়ে বেলেগ আৰু এনেদৰে কৰ্দৈ টেঙাবোৰ ষ্টাৰকৈ কাটি লৈছে কোনে বাৰু কৰ্দৈ টেঙা ভাল পায় জনাবচোন মোক কিন্তু খুবেই ভাল লাগে আৰু এতিয়া আমাৰ এই কেৰাহী ৰেডি আৰু এইখিনি মাছ লোৱা গ'ল আৰু এইখিনি কটামৰাখিনি লোৱা গ'ল আৰু এতিয়া এইখিনি অকণমান ভজা টাইপৰ হোৱাৰ পিছত ইয়াত সৰিয়হ অকণমান ফুটাই দিয়া হ'ল আৰু তাৰপিছত দি দিয়া গ'ল কৰ্দৈখিনি আৰু এতিয়া এইখিনি অকণমান টাইম এনেদৰে লৰাই থকা হ'ল এতিয়া অকণমান সোৱাদ অনুযায়ী নিমখ
আৰু চেনি দি দিয়া গ'ল আৰু এইখিনি মিলাই দিয়া গ'ল মাৰ হাতৰ জুতিয়ে বেলেগ নহয়নে বাৰু আৰু মায়ে বনোৱা বহুকেইবিধ ৰেচিপি ইতিমধ্যে ভিডিঅ' হিচাপত মই মোৰ চেনেলত দিয়ে দিছোঁ আৰু আপোনালোকে যিসকলে চোৱা নাই সেই ভিডিঅ' কেইটা মই তলৰ ডেছক্ৰিপশ্যন লিংকটো দি দিম আপোনালোকে চাই ল'ব পাৰিব এতিয়া আমাৰ কৰ্দৈ টেঙাৰ আঞ্জাখন হ'বই প্ৰায় পানী দিয়া গৈছে আৰু ইয়াত ঢাকনিটো লগাই দিম আৰু অকণমান টাইম উতলি যেতিয়া বগা টাইপৰ হৈ যায় তেতিয়া আমি কৰ্দৈ টেঙাখন নমাই ৰাখিম আৰু এতিয়া আমাৰ কৰ্দৈ টেঙা হৈ গ'ল পুৰা ৰেডি আৰু বাকী কিবাকিবি অলপ চলপ বনালোঁ এইখিনি গোটেইখিনি দেখুওৱা নহ'ল আপোনালোকক তেনেহ'লে আমি ভাতটো খাই লওঁ আৰু অকণমান পিছত আহি আছোঁ আপোনালোকৰ মাজলৈ হেল্ল' ফ্ৰেণ্ডছ চাওঁতে দিনটো পাৰে হৈ গ'ল আৰু এতিয়া ৰাতিয়ে হ'ল আৰু বাকী দুপৰীয়া খাই বৈ আৰু বাকীখিনি নেদেখালোঁ কিবাকিবি ব্যস্ত থাকিলোঁ আৰু এইখিনি আপোনালোকক দেখুওৱা নহ'ল আৰু এতিয়া ভাত পানী খাই আজৰি হ'লোহি আৰু ভাবিলোঁ আপোনালোকৰ মাজলৈ আকৌ এবাৰ আহোঁ আৰু ওটছ বনোৱা ৰেচিপিটো আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰিব যিসকলে জানেতো জানে আৰু যিসকলে নাজানে এবাৰ ট্ৰাই কৰি চাবচোন তেনেদৰে খাই বহুতেই ভাল লাগে আৰু বাচ্চাবিলাককো খুৱাব পাৰে ভিডিঅ'টি ভাবিলে এইখিনিতে সামৰণি মাৰোঁ আৰু যদি মোৰ ভিডিঅ'টি চাই ভাল লাগিলে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় তেন্তে ছাবস্ক্ৰাইব কৰি থ'ব আৰু বেল আইকন ক্লিক কৰি অল বটন ক্লিক কৰি থ'ব তেতিয়াহ'লে মই দিয়া ভিডিঅ'ৰ নটিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব আজিলৈ তেন্তে এই ভিডিঅ'টি এইখিনি সামৰণি মাৰিলোঁ মোৰ ভিডিঅ'টি শেষলৈকে চোৱাৰ বাবে আপোনালোকক বহুত ধন্যবাদ তেনেহ'লে নেক্সট ভিডিঅ'ত আপোনালোকক সকলোকে লগ পোৱাৰ আশাৰে আজিলৈ তেন্তে বাই